কোৱা চাংদা সেইটো গুগল পে' টো চাৰ্ভাৰ ডাউন দেখাইছে মই লগৰজনীৰ পৰা মাৰি আছো মই অলপ পাছত দি আছো দেই মানে যোৱাই নাই ইমান মাৰি আছো ধন্যবাদ হ'ব দিবা হ'ব ইমাৰ্জেঞ্চি নহয় নহয় তেতিয়াহ'লে মই এইকেইদিনতে দি আছো তুমি অবিশ্বাস নকৰিবা মই দিমেই বাৰু ঘৰত এইকেইদিন নহয় মোক কাইলৈ লাগিব মই দি আছো বাৰু মাৰি আছো তাইৰ পৰা যোৱা নাই মোৰ মানে গুগল পে' বন্ধ হৈ থাকে এতিয়া দিবলৈ এতিয়া মোক আকৌ কিছুমান মানে কালি মই ফেচবুকত পালো যে এনেকে বোলে কেনেবাকে খোজে যদি দিচোন বোলে এনেকে ক'লেচোন সেই কিবা নাম্বাৰ এটাত ফোন কৰিবলৈ ক'লেচোন সেইবোৰ এনেই কৈছে এইবোৰ দৰকাৰ নাই নহয় তোমাৰ নহয় মানে আকৌ বোলো পিছত যদি মোৰ প্ৰমাণ খোজে মই কেনেকে কি কৰিম সেইটো কাৰণে নোখোজে তোমালোকে এইবোৰ কথা কি লওঁ নিদিলেও বেলেগক দিলোহেঁতেন নহয় মই বেলেগে দিছে নেকি তোমাক চবে কি কথা কৈছা চবেই দিব লাগিব কাকো ক'ব নোৱাৰিবা আকৌ তোমালোকক দিছো কথাটো বুজি পোৱা নাই মই বেলেগক দিব পাৰিম সেইটো হয় বাৰু বুজি পাইছো কথাটো মই 10,000 বা কিবা এটা দিব পাৰিম 15,000 কিলো নোৱাৰা সেই 15,000 দিলে মোলৈ নাথাকিবগে আৰু 20,000 সোমাব নহয় সোমাব বাৰু তথাপিও এতিয়া মানে আমাক স্বাৱলম্বী হ'বলৈ দিছে ধৰি লোৱা কথাটো এতিয়া মই যদি তোমাক 15,000 দিছো পিছত যদি মোক মানে দৰকাৰ হয় তেতিয়া মই কি কৰিম এতিয়া 10,000কে কিবা এটা পাওঁ কেতিয়াকে দিবা সেইটো চাই লওঁ কেতিয়াকে মোৰ মানে এইদিনা কলেজ আছে কণ্টিনিউ কলেজ আছে মই কলেজলৈ গৈ লওঁ কি কৰোঁ চাই তোমাক কম নহয় চোৱা তোমাৰ পইচা নাছিলে তুমি গম পোৱা নাই লক্ষী পইচা কৈছিলো নাই কথাটো এইটো তোমাৰ তাত মেট্ৰিক পাছ চাৰ্টিফিকেট লক্ষী ভাগৰ নাছিলে যে সেইটো পইচাই আছিলে মই তোমাক পইচাটো খোজা নাথাকো লক্ষীকো কি বুলি নিদিলে তাক মই তোমাৰ জেগাত তাৰ জেগাত মই তোমাক ভৰাই দিছিলো বস্তুটো পইচা পোৱাৰ পিছত কেলে এনেকুৱা কৰে বাৰু মই বুজি নাপাওঁ দেই কোনেও খেলি মেলি কৰা নাই মই তুমি এপ্লিকেণ্ট নাছিলা নহয় লক্ষীহে এপ্লিকেণ্ট আছিলে লক্ষী মেট্ৰিক পাছৰ চাৰ্টিফিকেট নাই কাৰণে মই তোমাক দিছিলো মই তোমাক কৈছিলো নাই যে 2টা পইচা মই ভাগ কৰি দিম বুলি হয় নাই গম নাপাওঁ ন এইটো কোন আছিলে কি কথা আৰে তোমাক পিছতহে ভৰাই দিছো আগত মই তোমাক কিমান কষ্ট কৰি ভৰাইছো এইটো লক্ষীক মই পইচা দিবলৈ কথাটো বেয়া হ'ব নহয় তুমি তোমাৰ প্ৰাপ্যই নহয় এইটো লক্ষীহে প্ৰাপ্য তাৰমানে সেইকাৰণে কৈছো আৰু কোনদিনাখন নহয় তুমি মোক এটিএম যদি আছে তাকে এটিএম পৰা উলিয়াই দিয়া মোৰ এটিএমটো কি হ'ল মানে গম পোৱা নাই বন্ধ হৈ থাকিলে মই এতিয়া বেংকৰ পৰা উলিয়ালেহে উলিয়াব পাৰো ইভাগে নোৱাৰো এটিএমো বন্ধ মোৰ মানে বেলেগ দিগদাৰ হৈছে মোৰ SBI হয় SBI তুমি সোমবাৰে উলিয়াই ল'বা মানে আৰু কি হ'ল এতিয়া মই মেছেজ আহিলে এতিয়া মেছেজ আহিছে গুগল পে হেৰি নাই যে গতিকে মই মানে চাবও পৰা নাই যদি মানে সোমালে বুলি মেছেজটোহে আহিছে আৰু বাকী একোৱে চাব পৰা নাই তুমি শুনা সোমবাৰে তুমি বেংক যাবা বেংকত চাবা সোমালে নাই সোমাব মেছেজটো এনেই আহিব নোসোমালে তুমি লক্ষীৰ পইচাটো দি দিবা কাৰণ তোমাৰ পইচা নহয় প্ৰাপ্য মই তোমাক ইমান কষ্ট কৰিছো তুমি এনেকুৱা কথা কৈছা মোৰ বেয়া লাগিছে বে চবেই তেনেকে দিছে ন কাৰোবাক এডজাষ্ট কৰিছো কথাটো বুজি পোৱা নাই এতিয়া মাইনা এতিয়া আমাৰ ভাই আছিলে ভাই মেট্ৰিক টেষ্ট পাছ নহয় তাকো মই তেনেকে কাৰোবাৰ লগত এডজাষ্ট কৰিছো মানুহখিনি মই চবকে তুমি এইটো কমপ্লেইন দিলেও দি দিবা মোৰ কোনো অসুবিধা নাই তাৰমানে মই নহয় কালি পাইছিলো যে মোৰ মানে মনত পৰিলে কথাটো বোলো এনেকে হেৰি ভাগে বোলো দিলে বেয়া হব নি আকৌ কথাটো বেয়া হব মানে সেইটো তুমি একো কোনে সুধিবলৈ আহিব তোমাৰ ঘৰত লক্ষী প্ৰাপ্যটো তুমি দি দিব লাগিব কাৰণ সেইটো তোমাৰ প্ৰাপ্যই নহয় তোমাৰ যোগেদিহে বস্তুটো কৰাইছিলো বুজিছা নাই কেছটো তুমি সোমবাৰে 15,000 টকা উলিয়াই দিবা হা মই এইটো কথা সেইটোৱে কথা